নমস্কাৰ, মই দেৱযানী গগৈ পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত আন এটি ভিডিঅ' লৈ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বন্ধাকবি এটা লৈছোঁ, আলু 3টা আৰু গাহৰি মাংসৰ লগত মই কিদৰে চব্জি বনাওঁ তাকে দেখুৱাম বুলি ভাবিছোঁ। এয়া মই আলু কাটি আছোঁ, এয়া চাওক ভালদৰে গুচাই লৈছোঁ। এতিয়া লাহে লাহে কৰি মই এইখিনি কাটি ল'ম। এয়া আলু 3টা গুচাই এটালোঁ। এতিয়া মই বন্ধাকবিটো বাকলিকেইখন গুচাই বাকলিটো গুচাই এতিয়া মই কাটিম। আচলতে বন্ধাকবিটো অলপ ডাঙৰকৈ কাটিলে খায়ো ভাল লাগে আৰু সোৱাদ এটা বেলেগ লাগে। এই আলু নিজৰ জোখমতে কাটিছোঁ। মই আলু কাটি আছোঁ। চাওক মই নিজৰ জোখমতে আলু কাটি লৈছোঁ। মই আলু কাটি লৈছোঁ। তাৰপিছত এতিয়া নিজৰ জোখমতে মই বন্ধাকবিটো কাটিম। প্ৰথমতে ফালি লওঁ। আচলতে ডাঙৰকৈ কাটিলে বন্ধাকবিটো খাবলৈ বহুতেই সোৱাদ লাগে, বহুত টেষ্টি হয়। আপোনালোকে খাই চাবচোন। মই এনেদৰে কাটিছোঁ। সিজিবলৈ বেয়া নিসিজে, সেইকাৰণে পেলাই দিলোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। মই লাহেকৈ কাটি এটালোঁ। আৰু এতিয়া মই বিলাহী কাটি লৈছোঁ। বিলাহী দুটা দিছোঁ। নিজৰ জোখমতে কাটি ল'লে হৈ গ'ল। মই বিলাহী কাটি লৈছোঁ। কেৰাহীখন কাটি লওঁ, তেল দিলোঁ, পিঁয়াজ দি দিলোঁ। পিঁয়াজ দি আছোঁ। এতিয়া পিঁয়াজটো ৰঙা কৰিবলৈ কৰি লওঁ। তাৰপিছত নিমখ দিম নিজৰ জোখমতে। পিঁয়াজখিনি ভাজি লৈছোঁ। মম লগাই পগলা নকৰিবি, হুলা ভাই মোলা পাই, হুলা ভাই মোলা পাই মোক, হুলা ভাই মোলা পাই, হুলা ভাই মোলা পাই মোক। এতিয়া হালধি দিম। হালধি আধা চামুচ দিছোঁ। তেলতে দিলে আচলতে পাচলিৰ লগত ভালদৰে মিছল হৈ যায়, সেইকাৰণে মই তেলতে দিছোঁ। এয়া পিঁয়াজখিনি সিজিছে আৰু ৰঙা হৈছে।
আৰু এতিয়া মই মাংসটো দিম। এয়া হালধি আৰু মছলা সানি থৈছিলোঁ। এয়া এইখিনি গাহৰি মাংস দি দিছোঁ এতিয়া। এতিয়া ভালদৰে মই উখনিয়াই দিছোঁ। এয়া মই উখনিয়াই দিছোঁ। এয়া মই উখনিয়াই দিছোঁ আৰু ধুনীয়াকৈ তেলটো ওলালে বুলি ক'লে মই পাচলিবোৰ দি যাম এমূৰৰ পৰা। আৰু গাহৰি তেলটো সম্পূৰ্ণকৈ ওলাবলৈ নিদিওঁ। এয়া মাংসৰ তেলটো সম্পূৰ্ণকৈ ওলাইছে বুলি ক'ব পাৰি। আৰু মই আপোনালোকক কৈছিলোঁ মাংসৰ তেলটো সম্পূৰ্ণকৈ ওলাবলৈ নিদিওঁ, কাৰণ মই চব্জিখিনি ভালদৰে তেলত ভাজিম বুলি অলপকৈ তেল উলিয়াইছোঁ। ঢাকনিখন এতিয়া আঁতৰাই মই চব্জিটো লৰাই দিছোঁ। আৰু মই এতিয়া আলুটো প্ৰথমতে দি ল'ম। আলু টুকুৰা অকণমান ডাঙৰ ডাঙৰ যে। এয়া মই আলু দি আছোঁ। এয়া দিয়া হৈ গ'ল আৰু এতিয়া মই ভালদৰে লৰাই ল'ম। এয়া মই লৰাই আছোঁ। এয়া মই লৰাই আছোঁ আৰু ইয়াতে মই এতিয়া বন্ধাকবি দিম। এয়া মই বন্ধাকবি দিছোঁ। এয়া মই বন্ধাকবি দি আছোঁ। এতিয়া বন্ধাকবি দিয়া হৈ গ'ল। এয়া মই ভালদৰে এতিয়া লৰাই ল'ম আৰু এয়া মই লৰাই আছোঁ। কবিত তেলটো মাংসৰ তেলটো সম্পূৰ্ণকৈ সোমাবৰ কাৰণে মই কিছু সময়ৰ কাৰণে লৰাই ল'ম আৰু তাৰপিছতে মই ঢাকনখন লগাই দিম। এয়া মই লৰাই আছোঁ আৰু এতিয়া মোৰ সম্পূৰ্ণ লৰোৱা হৈছে আৰু এয়া চাওক হৈ গ'ল। এতিয়া মই ঢাকনটো মাৰি দিছোঁ। এতিয়া মই কাটি থোৱা বিলাহীখিনি চব্জিৰ ওপৰত দি দিছোঁ। এয়া দিয়া হৈ গৈছে আৰু এতিয়া মই ওপৰতে লৰাই ল'ম আৰু ঢাকনিখন ভালদৰে ঢাকি দিম। এয়া ঢাকিলোঁ।